हेलो फ्रेंड्स प्रियंकार पाखरলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই আজি মূলাৰ হৈতে মাছৰ খুবেই ভাল লগা এটি ৰেচিপি লৈ আহিছো আহকচোন ৰেচিপিটো কেনেকৈ বনালো চাও ইয়াৰ বাবে মই কেৰাহীত তেল গৰম দিছো এতিয়া মই ইয়াত মাছখিনি ভাজি লম আশা কৰো আপোনালোকে ৰেচিপিটো চাই ভাল পাব যদি ভাল পায় তেন্তে এটা লাইক কৰি দিব আৰু যদি মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব এয়া মোৰ মাছ ভজা হৈ গল মই এতিয়া মূলাখিনি এনেদৰে কাটি লম মিহি মিহিকে মূলাখিনি কাটি লব এয়া মোৰ মূলাখিনি কটা হৈ গল এতিয়া মই কেৰাহীটোত পাঁচপুৰণ দুটামান লগতে পিয়াজ আৰু আদা নহৰু পেষ্ট দি লৈছো এইখিনি ভিডিও কৰা নহল এতিয়া এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি লব তাৰ পিছত মই ইয়াত মূলাখিনি দি লৈছো এতিয়া এইখিনি ভালদৰে ভাজি লব অলপ সময় ভজাৰ পিছত মই ইয়াত হালধি পাউডাৰ দিছো লগতে সোৱাদ অনুসৰি নিমখ দি দিছো এতিয়া এইখিনি ভালদৰে লৰাই লব এতিয়া মই অলপ সময় ঢাকি দিছো এতিয়া মই ইয়াত আধা চামুচ জিৰা পাউডাৰ দিছো এইখিনি এতিয়া ভালদৰে ভাজি লব এতিয়া মোৰ ভজা হৈ গল এতিয়া মই ইয়াত পানী দি দিছো আপোনালোকে গ্ৰেভিটো যিমান খাই হিমান পৰিমাণে পানী দিব এতিয়া এইখিনি উতলিবলৈ দিব এইখিনি এতিয়া উতলি অহাৰ পিছত মই ইয়াত মাছখিনি দি লৈছো মূলাৰ হৈতে এনেদৰে মাছ খাই কোনে কোনে ভাল পায় কমেন্ট কৰি জনাবচোন এইখিনি অলপ সময় লাৰি দিব এতিয়া মই ইয়াত অলপমান গৰম মছলা দি লৈছো এইখিনি লাৰি দিব এয়া মোৰ মূলা আৰু মাছৰ ৰেচিপি হৈ গল ভিডিওটি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ